এতিয়ালৈকে ঘূৰি আছো পৰাই নাই দুঘণ্টা ঘূৰি আছে ঘূৰিব পৰা নাই মাত্ৰ কেইটামান মুহূৰ্ত আৰু হয়তো 1 মিনিট বা 2 মিনিট তাৰপিছত মই পাগল হোৱাটো খাটাং হৈ গৈছে ইয়াত মানে মই নোৱাৰিছোঁ আৰু মই চাৰেণ্ডাৰ কৰিছোঁ মই এনেকৈ হাত দাঙি দিছোঁ মই নোৱাৰোঁ এইফালৰ পৰা আৰু এইসকল বিশেষ ব্যক্তি যি চক্ৰই ভেদ কৰি আহি আছে এইফালৰ পৰা আহি আছে কেনেকুৱা লাগিছে ফিল কেনেকুৱা মজা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে ঠিক আছে এইফালক এটা পুৰস্কাৰ দিবই লাগে আচলতে কমিটিৰ ফালৰ পৰা যে চক্ৰই ভেদ কৰিব পাৰিলে কেনেকুৱা লাগিছে ভাল লাগিছে আমি সকলোকে দেখুৱাম যে কোনে কোনে ভেদ কৰি আহিলে এইসকলে আহিছে এইসকল হৈছে বহুত মানে ওপৰত আৰু বহুত ওপৰত আছে তেওঁলোক যিসকলে ভেদ কৰিব পাৰিছে বাকী এইসকল ঘূৰি আছে ভেদ কৰিব পৰা নাই এতিয়ালৈকে কিন্তু এইবাৰ আমাৰ পাল আমি সোমাই যাব লাগিব শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ এটাকে মৰণা মৰাদি মাৰিছে সকলোৱে ঘূৰিছে কেৱল মাত্ৰ ঘূৰিছে আৰু জেগা পোৱা নাই লক্ষ্য স্থানত উপনীত হ'ব পাৰিছে কিন্তু উভতি আহিব পৰা নাই কেনি ঘূৰিছে মৰণা মৰাদি ঘূৰি ফুৰিছে গৰুৱে যেনেকৈ মৰণা মাৰে তেনেকৈ ঘূৰিছে এইটোৱে হৈছে চক্ৰবেহু আৰু চক্ৰবেহুত বৰ্তমান সোমাই আছোঁ দাদা পালে নাই বিচাৰি পোৱা নাই এয়াই হৈছে চক্ৰবেহু যিটো অভিমন্যুৱে ভেদ কৰিব নোৱাৰিছিলে এইবাৰ শংকৰ সংঘৰ অধিৱেশনত 94 সংখ্যক অধিৱেশনত হয়তো মই ভেদ কৰি নাই ভেদ কৰিব পাৰিব দুঘণ্টা হ'ল এতিয়ালৈকে ঘূৰি আছোঁ পৰাই নাই দুঘণ্টা ঘূৰি আছে ঘূৰিব পৰা নাই এই ওপৰত জাপ মাৰি দিয়ক এইফালে জাপ মাৰি দিলে নাই পোৱা এইফালে যাব লাগিব নি চাব লাগিব চেষ্টা কৰিছোঁ আমি লগত আহিছোঁ অলপ যদি মৰণা এটা মাৰি দিলেহেঁতেন তেতিয়াহ'লে হয়তো ইয়াত সৰি গ'লহেঁতেন কিন্তু নাই ধান চান হেৰুৱাবলৈ ভাল আছে অলপ ট্ৰেইনিং এটা লৈ লওঁ না ট্ৰেইনিং এটা লোৱাৰ পিছত আমি গম পাম ৰাইজ ঘূৰি আছে ঘূৰি ইমান দেৰি ঘূৰিলে মানে ক'ত পালেগৈহেঁতেন ঠিক নাই মই কেনে এইফালে ওলাই আহিলোঁ সেইফালে নহয় এইফালে যাব লাগিব সোমাব পাৰিলে নাই ওলাব পৰা নাই কোন ওলাব পাৰিছে ওলাব পৰাজন বিচাৰি ফুৰিছোঁ আমি ওলাব পৰা ভকতজন বিচাৰি আছোঁ যিজনে ওলাব সেইজনে আমি ভাবিম যে একদম মাকৰ পেটতে শিকি আহিছে মানে এইটো খেলখন বেলেগ ধৰণৰ অকণমান ওলোটা পোলোটাকৈ যাব লাগিব এইফালে সৰুৰ পৰা ডাঙৰলৈকে বুঢ়াৰ পৰা বুঢ়ীলৈকে এইখন অধিৱেশনত চক্ৰবেহুত সোমাই চাবলৈ আহিছে প্ৰেমৰ ফাণ্ডত নপৰিলেও কিন্তু চক্ৰবেহু ফাণ্ডত ধুনীয়াকৈ পৰিছে ন মজা এই দাদা বিচাৰি ফুৰিছোঁ ল'ৰাজনকে ওলাব পাৰিছানে অভিমন্যুৱে নোৱাৰিলে যেতিয়া আমি ক'ত পাৰিম আমি কিহৰ গোটা ন এইফালে ঘূৰি ফুৰিছোঁ ৰ'বা অলপ চাই লওঁ ঘূৰি ফুৰিছে কিছুমান মই ফন্তি হৈছোঁ মানে মই কেনি ঘূৰিছোঁ ধৰি পৰা নাই দ্বিতীয় দিনা এয়া হৈছে বাতাবৰণ ইয়াতে হৈছে চক্ৰবেহু আৰু চক্ৰবেহু আটাইতকৈ হেৰাই গ'ল এটাতকৈ ডাঙৰ কথা সেইটোহে মজা এয়া দাদাজনক পাই গ'লো এইটো চোৱা সৰুতে মই শিকি নাহিলো মানে সেই ডাঙৰ কথা মই বহুত সৰুতে জন্ম হলো যে গম পাইছা ডাঙৰ হৈ জন্ম নহলো সেইকাৰণে সৰুতে যদি শিকিলোহেঁতেন পাৰিলো চক্ৰবেহু বুলি কয় চক্ৰবেহু ওলাব নোৱাৰিলে জঁপিয়াই দিম বলত জঁপিয়াই দিম দুটাই পালে পাই গৈছো শেষ লাইনটো একেবাৰে এইখিনিতে শেষ নহয় এইখিনিতে শেষ বুলিলে শেষ নহয় তাতে আৰম্ভ হয় আকৌ শেষ নহয় আপুনিতো ডাঙৰ হ'ল পাৰিব লাগিছিলে আমি সৰুতে নাই পোৱা আকৌ ডাঙৰজনে নোৱাৰিলে সৰুতে কেনেকৈ পাৰিম আপোনাৰ পিছতে ধৰোঁ মই এজনে পাৰিম বুলি কৈছে মই এজনৰ পিছতে কৈছোঁ আপুনি সেইটো লাইনত আছে মই এইটো লাইনত আছোঁ এইটো নহ'ব সেইফালে যাব লাগিব এই বাইদেউ ওলাব পাৰিলে নাই বিচাৰি ফুৰিছে নেকি বিচাৰি ফুৰিছে ওলাই আছে এইফালে আৰু আহি অলপ বহি দিছোঁ নোৱাৰিছোঁ মই এইফালে এয়া শেষ এইখিনিতে শেষ হৈছে এইখিনিৰ পৰা আকৌ শেষ হৈ গ'ল বুলি ভাবিছোঁ কিন্তু এইখিনিৰ পৰা চক্ৰবেহুত মাজত পৰি আছোঁ য'ত শৰডাল মাৰি বিদ্ধ কৰি থৈ দিছে নাই নোৱাৰিছোঁ শেষ এইখিনিতে শেষ এইখিনিৰ পৰা আকৌ উভতিব লাগিব কেনি যাওঁ কেনিব কি বিপদত সোমালোহি ঐ ঠাণ্ডত পৰিলোঁ হে এইখন অখাই আগত পৰিম বুলি জনা হ'লে নাহিলোহেঁতেন নহয় ইয়ালৈ এয়াই হৈছে সকলোৱে সুন্দৰকৈ চাইছে আকৌ এবাৰ ট্ৰাই কৰি চাওঁ কিজানি ওলাব পাৰোঁ ভণ্টিসকল আহি আছে ভণ্টিসকলে পঢ়া শুনা কৰি আছে ওলাব পাৰিবানে পাৰিব লাগিব ন নোৱাৰিলে কেনেকৈ হ'ব একবাৰে নোৱাৰিলে 100 বাৰ কৰা বুলি কথা এষাৰ আছে সেইকাৰণে কেইবাবাৰো চেষ্টা কৰি থাকা আৰু ইয়াক ওলট পালত লাগিছে মূৰ ঘূৰা মানুহ ইয়ালৈ নাহিব মূৰ ঘূৰা মানুহখিনি থাকিলে তপস্কাৰ কৰিব সেইকাৰণে অলপ লাহে যাব মাত্ৰ কেইটামান মুহূৰ্ত আৰু হয়তো 1 মিনিট বা 2 মিনিট তাৰপিছত মই পাগল হোৱাটো খাটাং হৈ গৈছে ইয়াত মানে মই নোৱাৰিছোঁ আৰু মই চাৰেণ্ডাৰ কৰিছোঁ মই এনেকৈ হাত দাঙি দিছোঁ মই নোৱাৰোঁ এইফালৰ পৰা পৰা মানুহ এজনৰ পিছত হাতখনতে হাতত ধৰি পেলাই এবাৰ লৈ যাওঁগৈ আৰু একেফালে পাৰিব নাই পাৰিব এওঁলোকে পাৰিব বুলি কৈছে ময়ো পাৰিম বুলি ভাবিছোঁ এই তুমিও পাৰিবা এই মজা
হৰিনামে গতি আৰু এতিয়া যদি হৰিনাম নাপাওঁ তেতিয়াহ'লে আমাৰ কেৱলে মুক্তি হ'ব এইফালৰ পৰা মুক্তি পোৱাৰ কোনো আশয় নাই আইতা আপুনি নোসোমাই নেকি কিয় এবাৰ সোমাইছ হা ভাল লাগিছে নে চাই ভাল লাগিছে আপোনাৰ ঘৰটো ক'ত যোৰহাট ক'ত অৱশেষত হাতীয়ে পালেগৈ পাৰ মই পাৰ পালোহি আৰু এইফালে চক্ৰই বহি ভেদ কৰি পেলাই ওলাই আহিছোঁ এইফালে বৰ মানে মুখত মিচিকীয়া হাঁহি হৈ গৈছে যি অন্ততঃ এজনো ওলালে এইফালে ওলালে ময়ো ওলাই গ'লোঁ আৰু আপোনালোকে গোটেই ভিডিঅ'টো দেখুৱাইছোঁ কাইলৈ দিনটো আছে মাত্ৰ 7ত পৰহিলৈ দিনটো আছে দুটা দিনত আৰু এই যোৰহাটত থাকিব এই চক্ৰবেহু আৰু ইয়াত সোমাই পেলাই এবাৰ ফিল্ড লৈ যাব কেনেকুৱা লাগিছে আপোনালোকৰ মোৰ ফিল্ডটো মজা মানে নিজকে এতিয়া অন্ততঃ জমৰ আগত ক'বগৈ পাৰিম যে চক্ৰবেহু ভেদ কৰি আহিছোঁ